নমস্কাৰ, মই অনিমা বা মৰ্তি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু যদি কিবা ভুল হয় আপোনালোকে ক্ষমা কৰি দিব। আজি মই আমাৰ ঘৰৰ ওচৰতে থকা খুৰীহঁতৰ ঘৰত আহিছোঁ। খুৰীহঁতৰ ফুল চাব আহিছোঁ। খুৰীয়ে মোক সদায় মাতি থাকে ফুল চাবৰ কাৰণে, তো আজি আহিলোঁ। সঁচাকৈ ইমানেই ধুনীয়াকৈ ডাল ভৰি ফুলি আছে, মানে মোৰ মনটো জোৰ পৰি গৈছে। ইমানেই ধুনীয়াকৈ ফুলিছে, কি ক'ম আৰু আপোনালোকক। আপোনালোকে দেখিছে, চাওকচোন ইমান ধুনীয়া ফুল বহুতেই বেছি ধুনীয়া। যিসকলে ফুল ভাল পায় নিশ্চয় এই ভিডিঅ'টো চাই ভাল পাব। মই গৈছোঁ কেনেকুৱা ডাল ভৰি ফুলি আছে। আমি মাছৰ লগত খাওঁ, কেতিয়াবা দালিৰ লগত খাওঁ, টেঙা লাগে। আপোনালোকে খাইনে নাখায় কমেণ্টত জনাবচোন। ঘৰখনতে মানে ফুল এনেকুৱা ধুনীয়া লাগে, বহুতেই বেছি ধুনীয়া। আমাৰ ঘৰত কালেকশ্যন আছে, সিমান কালেকশ্যন নাই, আৰু যিখিনি আছে মই সেইখিনি বহুত বেছি বুলি ভাবোঁ। মই আমাৰ ঘৰৰ ফুলৰ বাগিচাখনৰ ভিডিঅ' দিয়া নাই বাৰু, এদিন দিম। আগতে মই ভিডিঅ' কৰি ৰাখিছোঁ ফুলাবোৰ, সেইবোৰকে দিম। এতিয়া আকৌ নতুনকৈ ফুলিছে, সেইখিনি আগৰ আৰু এতিয়াৰ মিলাই কেনে ধুনীয়াকৈ মই ভিডিঅ' কৰি দিম। তাৰপিছত সেই আৰু গোটেই ঘৰখনতে মানে আগফাল পিছফাল গোটেই বাউণ্ডাৰীতে ফুল, মানে আপোনাক কি ক'ম, বহুতেই বেছি ভাল লাগে। খুৰীহঁতৰ ঘৰত আহিলে মানে টাইমটো কেতিয়া পাৰ হৈ যায় একো গমেই নাপাওঁ। বহুতেই বেছি ধুনীয়া। আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো বজাই দিব। আৰু সকলোৱে ছাপোৰ্ট কৰি গৈ থাকিব। আপোনালোকৰ ছাপোৰ্টৰ অবিহনে খুৰী ঘৰত আহিলে মোৰ পাৰ্কত অহা ফিলিং হয় জানানে? ভাল কপৌচৰাই বাহ সাজিছে, ধুনীয়া মানে চৰাই চিৰিকটিয়ে ধুনীয়া লাগিছে, এইখিনি একেবাৰে ভিডিঅ' কৰিছোঁ। সেউজীয়া ফুল এনেকুৱা ভাল লাগে যেন পাৰ্কত আহিছোঁ, এনেকুৱা ফিল হয়। আৰু আপোনালোকেও ভাল পাব এনেকুৱা ধুনীয়া। সেইখিনিতে বাহ সাজিছে অকণমানকৈ, তাতে এটা কপৌচৰাও বহি আছে। বহুতে বেছি ধুনীয়া লাগে, মানে খুৰীহঁতৰ ঘৰত আহিলে কি ক'ম আৰু, মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। বহুতেই বেছি ধুনীয়া। আমাৰ খুৰীৰ যিমান কালেকশ্যন আছে নহয়, কি ক'ম আৰু, মানে ইমান ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে। মই বাৰু এইবোৰ কৰি থকাৰ ইমান বেছি ফুল ভাল পাওঁ, কিন্তু বহুত বেছি মেইনটেইন কৰি থাকিব নোৱাৰোঁ। মানে কামৰ মানে সময়ৰ অভাৱ, ঘৰৰ কাম থাকে, সেইটো মানুহ আহি থাকে ঘৰৰে, কোনোবা নহয় কোনোবা ইজন চাহ পানী দিওঁতে, ভাত পানী খাওঁতে, আৰু বাকীবোৰ কাম থাকে। সেয়াই আৰু মানে ধুনীয়া। আৰু চাওকচোন মোৰ ড্ৰেছযোৰ আৰু ফুলৰ কালাৰটো প্ৰায় একে। প্ৰথমতে বেঙুনীয়া আছিলে, মোৰ ড্ৰেছযোৰ দৰেই আছিলে। তাৰপিছত কালাৰবোৰ চেঞ্জ হৈ আহিলে, বেবী পিংক হৈ গ'ল। মোৰ দুপাট্টাখনৰ দৰে হ'ল এতিয়া কালাৰবোৰ। সেয়াই মানে মিলাই পিন্ধা নিচিনা হৈছে, মানে মই মিলাইহে পিন্ধি আহিছোঁ, এনেকুৱা ফিল হৈছে। মই আহি কেনেহে দেখিলোঁ নহয়, আৰে মোৰ কাপোৰযোৰ পূৰা মিলাই পিন্ধি আহিছোঁ, এনেকুৱা ফিল হৈছে। যি কি নহওক বহুতেই বেছি ভাল লাগিছে। খুৰীহঁতৰ ঘৰত আহি এনজয় কৰিলোঁ। আৰু ভিডিঅ'টো ইমানেই আছিলে, আৰু আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব। ইমানে আজিলৈ সামৰোঁ।